গাইজ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে, ময়ো বিন্দাছ আছোঁ। আজি এঠাইলৈ যাম, মানে পাৰ্লাৰ এখনত যাম, গতিকে ভিডিঅ'টো আপোনালোককো দেখাই আছে, শেষলৈকে চাই থাকিম। তাৰে মাজতে মই এটা বস্তু দেখাই লওঁ, আহিলোঁ ঠিকেই চাওকচোন গাইজ, মই হাৱাই চেণ্ডেল পিন্ধি আহিলোঁ, মানে চেণ্ডেলযোৰ পিন্ধি আহিব পাহৰি গ'লোঁ, বাট হ'ব তেনেকৈয়ে যাওঁ, কি আছে বাৰু। তাতে আকৌ ইমান গৰম, সেইকাৰণে মই ছাতাটো টানি ল'লোঁ আৰু গাড়ী ৰখি আছোঁ। গাড়ী এখন গ'লে মানে ৰখাব নহ'ল, এইখন আহিল আৰু এইখনত উঠিম। আৰু এটা কথা কৈ লওঁ, ভিডিঅ' বনোৱাৰ কাৰণে আজি তামান গালি খাইছোঁ দেই। আহি পালোঁ আৰু বেংকত কিবা কাম আছিলে, গতিকে বেংকতো সোমালোঁ আৰু বেংকৰ পৰা এতিয়া গৈ আছোঁ পূৰা তলত। আৰু মই আছোঁ মোৰ মাৰ জন্ম ঠাইত, মানে মামাহঁতৰ ঘৰত। ইয়াত এখনেই পাৰ্লাৰ আছে, গতিকে পাৰ্লাৰখনৰ ভিতৰত আহি পালোঁ। বৰ্তমান মাহীয়ে কৰি আছে, তাৰ কাৰণে মই ৱেইট কৰি আছোঁ আৰু লগতে পাৰ্লাৰখন আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে মাত্ৰ এখনেই পাৰ্লাৰ আছে আৰু এইখন হৈছে পাথাৰখামাৰ স্কুল। এইখন স্কুলতে মাহী আৰু মামাই পঢ়িছিল, যদিকে মই ৰখি আছোঁ তাৰ কাৰণে ধৰ আপোনালোকক দেখাইছোঁ, খিৰিকীৰে দেখাইছোঁ। আৰু মাহী ট্ৰেইনিং কৰা সময়খিনি ৰখি আছোঁ। ফাইনেলি ময়ো কৰিলোঁ, আপাৰ লিফ্টো কৰিছোঁ আৰু লগতে ট্ৰেইনিং কৰিছোঁ। যিহেতুকে মই মামাহঁতৰ ঘৰত আছোঁ, মানে মই মেঘালয়ত আছোঁ, ইয়াত বেছিভাগ খাচীয়া, গাৰো, ৰাভা, বড়ো মানুহে থাকে। আৰু লগতে আহি এখন আইচক্ৰীমৰ দোকান পালোঁ, ভাবিছোঁ এটা মানে লৈ ল'লোঁ আইচক্ৰীম খাবৰ কাৰণে। এইটো গৰম লাগি আছে, এইটো নহ'লে ভাল। আৰু এইটো এইটোৱে খাম গ'লোঁ, কেনেকুৱা বাৰটো আৰু ভাল না। এইটো পলু ন, এইটো যে। আকৌ দোকান এখনত সোমালোঁ, বহুদিন খোৱা নাই, আৰু তামোল ল'লোঁ ফাইনেলি। আৰু লগতে ভিডিঅ'টো কেনেকুৱা পালে